স্বাগতম জনাইছোঁ আজি জাকিৰ লংকালে আৰু আপোনালোকে চাই আছে জাকিৰ লংকাত আৰু মই জাকিৰ আহমেদ। তো গাইজ যোৱাকালি আপোনালোকক এটা ভিডিঅ' আগবঢ়াইছিলোঁ যে লংকাৰ দুখন ৰাস্তা, সেই দুখন ৰাস্তা লংকা চহৰলৈ সোমোৱা নগাঁও ৰোডৰ পৰা অহা আৰু এইফালে লামডিঙৰ পৰা লংকা বজাৰলৈ সোমাই অহা যিটো ৰাস্তা, সেই ৰাস্তা দুখনৰ অৱস্থা শোচনীয়। এখনতো আপোনাৰ ফ্লাইঅভাৰ নিৰ্মাণ কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আৰু এখন লামডিং ৰোডত যিটো ফ্লাইঅভাৰ হৈছে সেই লামডিং ৰোডৰ ফ্লাইঅভাৰৰ কাম ইতিমধ্যে সমাপ্ত হৈছে, কিন্তু সমাপ্ত হ'লেও ৰাইজৰ জীয়াটো যিটো ভুগিব লগা হৈছে, জমৰ যাতনা ভুগিব লগা হৈছে ৰাস্তাৰ কাৰণে। আৰু তাত 2-3খন স্কুল আছে, সেই স্কুলত ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী স্কুলত অহা যোৱাখিনি যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। তাত এখন বজাৰ আছে, সাপ্তাহিক বজাৰ হয়, পালেং বজাৰ হয়, তাত যথেষ্টখিনি মানুহৰ অসুবিধা হৈছে। আৰু সেই দৃশ্যাংশ আপোনালোকক যোৱাকালি এটা ভিডিঅ' আকাৰে মই কথা পাতিছোঁ যে ভিডিঅ'টো অধিক শ্বেয়াৰ কৰক যাতে এই বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত গৈ পায়। আৰু আজি মই কিছু দৃশ্যাংশ সেই ৰোডৰ দেখুৱাইছোঁ যে ৰোগী কৰি অনা চৰকাৰী যি এম্বুলেঞ্চ আছে সেই এম্বুলেঞ্চো আবদ্ধ হৈ থাকিব লগা হয় যান জঁটৰ কাৰণে। ৰাইজৰ অসুবিধা কিমানখিনি হৈছে সেইখিনি একমাত্ৰ যোনে দেখা পাইছে সেইসকলে উপলব্ধি কৰিব পাৰিব। গতিকে গাইজ ভিডিঅ'ত দীঘলীয়া নকৰোঁ, আপোনালোকক ভিডিঅ'টোৰ মূল ছবিখিনি দৃশ্যাৱলীখিনি দেখুৱাৰ আগত আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে জনতাৰ স্বাৰ্থত আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি পেলাই আপোনালোকে ভিডিঅ'টো আগবঢ়াই দিব। তো আপোনালোকে চাই লওক ভিডিঅ'টো, মই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ৰাইজে জমৰ যাতনা ভুগিব লগা হৈছে সেই ৰাস্তাটোৰ কাৰণে। চাই লওক এবাৰ দৃশ্যাংশ। তো দেখা পাইছে এয়া ৰাইজ লংকাৰ লামডিং ৰোডৰ এয়া দৃশ্যাংশ। পুনৰ কৈছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ মাৰিব যাতে বিভাগীয় কৰ্তৃপক্ষৰ কাণ খাৰ থিয় হয় আৰু লংকাৰ যে জনসাধাৰণে ভোট দি পেলাই এখন চৰকাৰ বনায়, এজন প্ৰতিনিধি বনায়, আৰু সেই সন্মানীয় প্ৰতিনিধিসকলৰ যাতে চকুত গৈ ধৰা পৰে যে লংকাৰ জনসাধাৰণ, এয়া লংকাৰ দুখন সমষ্টি ইয়াত একেলগে আছে, এয়া হোজাই সমষ্টি আৰু এখন হ'ল লামডিং সমষ্টি। গতিকে দুয়োজন সন্মানীয় বিধায়কক মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট যাতে আপোনালোকে লংকাবাসী ৰাইজৰ জনসাধাৰণৰ আৱেগক আপোনালোকে সন্মান জনাই অতি শীঘ্ৰে সেই ৰাস্তা দুখন বনোৱাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক। আৰু এখন যিখন লংকা নগাঁও বাছ ষ্টেণ্ডৰ পৰা লংকা 4 লাইনলৈকে সোমাই গৈছে মেইন মূল পথ যিটো নগাঁও ৰোড বুলি কোৱা হয়, সেই ৰোডটো যাতে যিটো ফ্লাইঅভাৰ নিৰ্মাণ কাম চলি আছে সেইটো অতি দ্ৰুতগতিত সমাপ্ত হয় আৰু ৰাইজক সকাহ দিয়ে। আৰু লামডিং ৰোডৰ এই দুৰৱস্থাক যাতে অতি শীঘ্ৰে সমাধান কৰি জনসাধাৰণক শান্তিৰে অহা যোৱা কৰাত সুবিধা কৰি দিয়ে তাৰ বাবে কামনা কৰি আজিলৈ সামৰিছোঁ। ধন্যবাদ, সুস্থ থাকিব, দেখা হ'ব অন্য এটা ভিডিঅ'ত।